নমস্কাৰ। আজি একচুৱেলি ভিডিঅ'টো মই বিশেষ এটা কাৰণতে বনাইছোঁ। কেতিয়াও মই হয়তো এনেকৈ ভিডিঅ'ত মই কাৰোবাৰ কথা এনেকৈ ক'ম বুলি কেতিয়াও ভবা নাছিলোঁ। আৰু আজি মানে একচুৱেলি মই বাধ্যত পৰিছোঁ ক'বলগীয়া। একচুৱেলি মোৰ ঘৰৰ ওচৰৰে বৰমা খুৰী কেইগৰাকীমানৰ কথা ক'বলৈ আহিছোঁ মই। হয়তো তেওঁলোকে মোৰ এই ভিডিঅ'টো চাইও আছে, তো তেওঁলোকক মই আজি কৈছোঁ। আপোনালোকে নাভাবিব মই আপোনালোকক বেয়াকৈ কৈছোঁ বা বেয়াকৈ কেতিয়াও নকওঁ আৰু কোৱাও নাই। আৰু মই এই ভিডিঅ'টোৰ জৰিয়তে আপোনালোকক যে মই কিবা এটা শিকাবলৈ গৈ আছোঁ তেনেকুৱা একো নহয়। এতিয়া কথাটো হৈছে, চাওক, মোৰ মা দেউতা বা মোৰ ফেমিলিৰ যোনেই হওক, পেহী পেহা খুৰী খুৰা বা যোনেই নহওক, আপোনালোকৰ ল'ৰা ছোৱালী বা আপোনালোকৰ কাজিন কোনোবা ভাইটি ভণ্টি তেওঁলোকৰ বিষয়ে বেলেগৰ আগত বা কাৰোবাৰ ঘৰে ঘৰে ই এনেকুৱা তেনেকুৱা, ই এইটো কৰিছে সেইটো কৰিছে কৈ ফুৰিছে নেকি? কোৱা নাই। হয়তো আপোনালোকে শুনাও নাই। তো সেই গতিকে মই কৈছোঁ, মোৰ ঘৰৰ কোনো ল'ৰা ছোৱালীক বা মোৰ কাজিনেই হওক, মোৰ ভাইটি ভণ্টি যোনেই নহওক, কোনে কি কৰি আছে কোনে কি কৰা নাই সেইটো আপোনালোকে গুৰুত্ব নিদিব। আপোনালোকে এইটো চাওক, নিজৰ ল'ৰা ছোৱালী বা আপোনালোকৰ কাজিন ভাইটি ভণ্টি তেওঁলোকে কি কৰি আছে কি কৰা নাই, আৰু কোনে কি কৰিছে কোনে কি কৰা নাই, এইবিলাক একচুৱেলি আপোনালোকৰ মই কাম নহয় বুলি ভাবোঁ। যিহেতু আপোনালোকৰ নিজৰ ল'ৰা ছোৱালী বা কাজিন আপোনালোকৰ ভাইটি ভণ্টি আছে, তেওঁলোকক আপোনালোকে কথা ক'ব পাৰে। কিন্তু এটা কথা, মোৰ কাজিন মোৰ আছে, তেওঁলোকৰ পেৰেণ্টছ আছে, আৰু মোৰ নিজৰ হ'লেও বা মই নিজৰ কথাকে কৈছোঁ, মোৰ পেৰেণ্টছ আছে মোক ক'বলগীয়া। হয়তো আমি জনাত আমি তেনেকুৱা একো ভুল কৰাও নাই, সেইকাৰণে আমাৰ পেৰেণ্টছে বা মোৰ ফেমিলি একো আমাক কোৱা নাই, সেই গতিকে আমি সেই ভুলটো দেখুওৱা নাই। কিন্তু প্লিজ এইবিলাক বন্ধ কৰক। নিজৰ ল'ৰা ছোৱালীয়ে কি কৰি আছে সেইটো গুৰুত্ব দিয়ক।